হাই গাইজ, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ ব্লগিং ষ্টাৰ্ট কৰিছোঁ। মানে ঈদতে লাষ্ট ব্লগ দিছিলোঁ, এইকেইদিন একো ব্লগিং কৰা নাই। আজি ডেট হ'ল 28 তাৰিখ। আজি এটা স্পেচিয়েল দিন, সেইটো কাৰণে আজি মই আকৌ ষ্টাৰ্ট কৰিলোঁ। এইকেইদিন মানে গৰমৰ কাৰণে কৰা নাই, বিশেষকৈ মনে নাযায়। অলপমান কেমেৰাটো উঠাওঁহে, কিবা কিবি গৰম, ইফালে মাইনাই হুলস্থুলে থৈ দিওঁ। তেনেকৈ অলপ ৰেকৰ্ড কৰা আছে। আজি ব্লগটো যদি বেছি দীঘলীয়া নহয়, ইয়াতে এড কৰি দিম বাৰু এইকেইদিনৰ। তো কিহৰ কাৰণে আজি স্পেচিয়েল ক'লোঁ সেইটো আপোনালোকে এই ব্লগটো চালে গম পাব। তো চাই থাকিব। এতিয়া মই ফাৰ্ষ্ট বেংক যাম, মোৰ এটা কাম আছে, বেংকৰ ষ্টেটমেণ্ট উলিয়াব আছে মোৰ। তাৰপিছত মই আৰু দুটামান কাম আছে, কি কৰোঁ কিনে আপোনালোকক দেখুৱাই যাম। চাই থাকিব, আজি ব্লগটো ইণ্টাৰেষ্টিং হ'ব। তো চাই থাকিব লাষ্টলৈকে, ঠিক আছে। এতিয়া বিশাল আহি পালোঁ আৰু একচুৱেলি কৈয়ে দিওঁ, আজি ভণ্টিৰ বাৰ্থডে হয়, তাইৰ কাৰণে গিফ্ট ল'ব আহিছোঁ। চাওঁ বোলে, মই একো ভাবি অহা নাই কি ল'ম। ইয়াতে চাওঁ এতিয়া কি পাওঁ, কি পচন্দ হয়। ঠিক আছে, ব'লক আপোনালোককো অকণ দেখুৱাব চেষ্টা কৰিম। এইমাত্ৰ বজাৰৰ পৰা আহি পালোঁ। বাৰ্থডে একচুৱেলি ৰাতি আমাক ভাত খোৱাকৈ মাতিছে, আমাৰ গোটেই ঘৰখন। তো ৰাতি বাৰ্থডে, কিন্তু মই এতিয়াতো 2টাৰ পৰা আকৌ শোণিতপুৰ ডিষ্ট্ৰিক্ট কাৰ্ফিউ লাগি যাব। গতিকে মই এতিয়াই গৈ পেলাই গিফ্ট লৈ আহিলোঁ। গৰমত অৱস্থা বেয়া, দেখাওঁ ৰ'ব। তামাম গৰম, কি ৰ'দ ওলাইছে। এতিয়া গিফ্ট লৈ আহিলোঁ, মই এতিয়া দি থৈও আহিম, আপোনালোকৰ লগত দেখাই লওঁ। কিন্তু দামটো পিছে ক'ব নোৱাৰোঁ, যিহেতুটো গিফ্ট দিয়া বস্তু। গতিকে ঠিক আছে, দেখাই আছোঁ, চাব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে। এইমাত্ৰ বজাৰৰ পৰা আহি পালোঁ। বাৰ্থডে একচুৱেলি ৰাতি আমাক ভাত খোৱাকৈ মাতিছে, আমাৰ গোটেই ঘৰখন। তো ৰাতি বাৰ্থডে, কিন্তু মই এতিয়াতো 2টাৰ পৰা আকৌ শোণিতপুৰ ডিষ্ট্ৰিক্ট কাৰ্ফিউ লাগি যাব। গতিকে মই এতিয়াই গৈ পেলাই গিফ্ট লৈ আহিলোঁ। গৰমত অৱস্থা বেয়া, দেখাওঁ ৰ'ব। তামাম গৰম, কি ৰ'দ ওলাইছে। এতিয়া গিফ্ট লৈ আহিলোঁ, মই এতিয়া দি থৈও আহিম, আপোনালোকৰ লগত দেখাই লওঁ। কিন্তু দামটো পিছে ক'ব নোৱাৰোঁ, যিহেতুটো গিফ্ট দিয়া বস্তু। গতিকে ঠিক আছে, দেখাই আছোঁ, চাব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে। চোৱা কেনেকৈ লাগিছে। বহুত বাহাদুৰি, ভাল লাগি আছে। বাৰ্থডেত যাবলৈ ৰেডি, মানে মাংসটো মই বনাম, মোক বনাব দিছে। পোলাওটো খুৰীয়ে বনাব, গতিকে মই অকণমান সোনকালে যাওঁ, মাংসটো বনাই লওঁ। আৰু আজিকালিতো এনেকৈ মেকআপ চেকআপ কৰিবলৈ একো মানে সুবিধাই নাই কৰোণাৰ কাৰণে। য'তে যাওঁ মাস্কখন লগাব লাগে, গতিকে মেকআপ কৰা নকৰা একেই। সেইকাৰণে আজি চান্স পাইছোঁতো অকণমান ভালকৈ সাজি কাচি ওলাইছোঁ। গতিকে যাওঁ, গৈ পেলাই মই চিকেনখিনি বনাই লওঁ আগতে, তাৰপিছত কেক চেক কাটিব। তো ব'লক, আপোনালোকো ব'লক, মোৰ লগত লৈ যাওঁ। আৰু আপোনালোকৰ লগত মই মোৰ ড্ৰেছযোৰ মানে গেটআপটো শ্বেয়াৰ কৰি দিছোঁ যিমানখিনি পাৰোঁ। চিম্পল কাপোৰ এযোৰে পিন্ধিছোঁ, যিহেতু বহুত বেছি গৰম, গতিকে চিম্পল এযোৰে পিন্ধি ওলাইছোঁ। এইযোৰ কাপোৰ একদম তেনেই চিম্পল কাপোৰ। ঠিক আছে, ব'লক যাওঁ সিহঁতৰ ঘৰলৈ। আজি কি হয়? ঠিক আছে, এপেন আহা, এপেন আহি পেলাই ক'ব লাগে কি কৰিবা আজি।
কি কৰিছা দেখাই কি হ'ল আছে নোহোৱা হৈ গ'ল আছে 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 বুলি কোৱা লিপষ্টিক আছে বুলি কোৱা তোমাক কোনে মেকআপ কৰি দিলে কি ক'বে জুহি মাহীৰ বাৰ্থডে আজি জুহি মাহীৰ বাৰ্থডে আছে হেপী বাৰ্থডে কৈ দে হেপী বাৰ্থডে জুহি মাহী জুহি মাহী এয়া আহি গ'লোঁ বাৰ্থডে গাৰ্লে ৰেডি হোৱা নাই মই একদম খাজি খাচি আহি ৰেডি এতিয়া বনাম বাৰু চিকেনটো এইযোৰ কাণফুলি যে মনত আছেনে যিসকলে ভিডিঅ' চাইছে হাজবেণ্ডে সেইদিনা আনি দিয়া বুলি কৈছিলোঁ আজি প্ৰথম পিন্ধিলোঁ এতিয়া মই চিকেন বনাম ৰেচিপি নিদিওঁ কাৰণ পটাপট বনাম আৰু আজি কিনো ৰেচিপি দিম বাকী আজি ব্লগটোত আছেই কিবা কিবি ছাৰপ্ৰাইজ গতিকে আৰম্ভ কৰোঁ বনোৱা দি দিম মই এতিয়া চিকেনখিনি বনাই আছোঁ মানে ভাজি আছোঁ তাৰপিছত বনাম আগে অলপ ফ্ৰাই কৰি লওঁ কি হ'ল পা তাইও বনাব লাগে তাইও বোলে বনাব এনে খং নাই দিয়া যে গৰম ইমান ন পানী দিয়া খাই খাই পেটটো ভৰি যায় ন পুৰা মই যে পানী খাইছোঁ এয়া এতিয়া চিকেনখিনি ৰেডি হৈ গ'ল কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে বহুত টেষ্টি হৈছে আনফালে পোলাও বনাই আছিলে খুৰীয়ে পানী গা ধোৱাৰ নিচিনা হৈ গ'ল ঘামি ঘামি এই টিকলি ড্ৰেছ চেঞ্জ হৈ গ'ল টিকলি দিয়া ফটো এটা উঠোৱাচোন অঁ উঠাই Happy birthday to you. Happy birthday to you. What about happy birthday to you? Juhi, happy birthday to you. Tayo benar. এই মাত্ৰ বাৰ্থডে পাৰ্টি শেষ হ'ল 10:30 বাজিলে এতিয়া লাষ্টৰ ফালে লৰালৰি হ'ল যে ভালকৈ কৰিব নোৱাৰিলোঁ আৰু ৰেকৰ্ডিংছ তো ঠিক আছে ব্লগটো কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু নেক্সট ব্লগ সোনকালে দিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে মই বনোৱা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পায় আৰু তেতিয়াহ'লে আজিলৈ বাই বাই